নতুন বছৰত ভাগ্য খুলিব এই পাঁচটা ৰাশিৰ জীৱনত আপোনাৰো ভাগ্য খুলিব পাৰে নতুন বছৰত আপোনাৰো আছে নেকি এই পাঁচ ৰাশিৰ নাম কমেন্ট কৰি জনাওক আপোনাৰ ৰাশি কোন ৰাশিৰ ভাগ্য খুলিব জানিবলৈ চাওক আজিৰ এই প্ৰতিবেদন 2023 চনৰ 16 ডিচেম্বৰত সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিব ইতিহাসত এই ঘটনাক সংক্ৰান্তি বুলি কোৱা হয় ৰাশিত সূৰ্যৰ অৱস্থানৰ বাবে দুটা ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে গ্ৰহ ইতিমধ্যে ধনু ৰাশিত আছে এই ৰাশিত অতিক্ৰম কৰা সূৰ্যই বুধৰ লগত মিলি বৈদ্যদিত্য ৰাজযোগ গঠন কৰিব ৰাশিতে বৃহস্পতি ভগৱানে সূৰ্যৰ সময়ত নৱম দিশৰ মাজেৰে সূৰ্য দেখা পালে লক্ষণ ৰাজযোগ গঠন হ'ব পৰৰ শেষত মংগল গ্ৰহ বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিলৈকে গতি কৰিব আদিত্য মংগলে সূৰ্যৰ লগত ৰাজযোগ গঠন কৰিব সংক্ৰান্তিৰ পৰা গঠিত প্ৰভাৱত মেঘ আৰু সিংহ ৰাশিকে ধৰি পাঁচটা ৰাশিয়ে ধন সম্পত্তিৰ লগতে কেৰিয়াৰত অগ্ৰগতিৰ ক্ষেত্ৰতো বিশেষ সুবিধা লাভ কৰিব স্থান পৰিৱৰ্তনত মেঘ ৰাশিৰ জাতক জাতিকাই সুবিধা লাভ কৰিব জীৱনত সফলতাৰ সময় আৰম্ভ হ'ব কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব পৰিকল্পনা সফল হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব কি লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব এই স্থান পৰিৱৰ্তন সিংহ ৰাশিৰ লোকসকলৰ বাবে বিশেষভাৱে ফলপ্ৰসূ ধন সম্পত্তি আৰু শক্তি বৃদ্ধি পাব পঢ়া শুনাত ভাল হ'ব আৰু কামতো আকাংক্ষিত ফলাফল পাব পাৰিব বিচৰা লোকসকলেও সময়ত ভাল খবৰ পাব পাৰে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব বছৰত কৰ্মক্ষেত্ৰত উন্নতি পদোন্নতিৰ সম্ভাৱনা আছে নতুন কাম পাব পাৰে ৰাশি সূৰ্যৰ স্থান পৰিৱৰ্তনৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাই অনুকূল ফলাফল পাব সময়ত আত্মবিশ্বাস প্ৰচুৰ হ'ব আপোনাৰ কথা কোৱাৰ শৈলী উন্নত হ'ব ক্ষেত্ৰত আপুনি আকাংক্ষিত ফলাফল পাব পাৰে সদায় জীৱনত এই ৰাশিৰ লোকে অগ্ৰগতি লাভ কৰিব পাৰে উপাৰ্জনৰ বাবে ভাল যোগ থাকিব মাজত সুনাম বৃদ্ধি পোৱাৰ লগতে ধন সম্পত্তি আৰু প্ৰতিপত্তিৰ বৃদ্ধি পাব অহা বছৰো উপাৰ্জন বৃদ্ধি পাব বৃশ্চিক ৰাশি সূৰ্যৰ এই গতিবিধি বৃশ্চিক ৰাশিৰ স্থানীয় লোকৰ বাবে শুভ হ'ব আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ'ব আপোনাৰ বেংক বেলেন্স বৃদ্ধি পাব বিবাহিত লোকসকলৰ বিবাহ যোগ গঢ় লৈ উঠিব কেৰিয়াৰৰ উন্নতি হ'ব উপাৰ্জনৰ নতুন উৎস সৃষ্টি হ'ব সঞ্চয়ত আপুনি সফল হ'ব পাৰিব আৰু লগত বিবাদত লিপ্ত নহ'ব অন্যথা মানসিক চাপ বৃদ্ধি পাব ধনু ৰাশিত সূৰ্যৰ গতিবিধিয়ে এই ৰাশিৰ জাতক জাতিকাক ভাল ফল দিব পাৰিব ভাগ্য আপোনাৰ লগত থাকে ধৰ্মীয় কামৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব আৰ্থিক অৱস্থাও উন্নত হ'ব চৰকাৰী চাকৰি পাব পাৰে আনকি ব্যক্তিগত কৰ্মচাৰীৰ বাবেও এই সময় ভাল হ'ব আৰু তেওঁলোকৰ জীৱন উন্নত পৰিয়ালত সুখ থাকিব এই প্ৰতিবেদনত জনোৱা তথ্যসমূহ আমাৰ নিজৰ তথ্য নহয় এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰক এনে ধৰণৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব ব্যুৰ' ৰিপৰ্ট ৱেষ্ট আছাম